हेलो गाइस हैप्पी न्यू इयर दियक सबके 2022 प्रथमটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো সবকে हैप्पी न्यू इयर ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো ইনষ্ট্ৰাকচন কাম চলি আছে কনষ্ট্ৰাকচন আছে পুৰা মানে ইপাৰেও খুঁটা বনাই আছে ইপাৰে খুঁটা বনাও আপোনালোকক দেখাম বাৰু এইপাৰৰ পৰাই দেখাম আৰু কেমেৰাত কিমানখিনি পাৰোঁ পুৰা ডুম হিল পেলাই আছে চব এইটো খুঁটা বনাই আছে এইটো খুঁটা বনাই আছে আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছোঁ এইটো খুঁটা চাওক নদীৰ মাজত বনাই দিলে এইটো তাৰপৰা সেইটো পাৰে সেইটো আপোনালোকে চাওক আৰু জুম নহয় আৰু ইমানখিনি সেইটো সেইফালে সেইপাৰে বনাইছে আৰু এইটো এইপাৰে নদীৰ মাজত এইফালে এইকেইটা এইটো কি ষ্টাইলত বনাইছে চাওক আগতে আপোনালোকক যি এইটো খুঁটাই দেখাইছিলোঁ আগতে আপোনালোকক আগৰ ভিডিঅ'টোত কিন্তু আগৰ ধৰণে নাই এইটো আকৌ বেলেগ ষ্টাইলত বনাই দিলে তাৰপৰা সেইটো বেলেগ ষ্টাইল কৰি দিলে চাওক সেইটো চাওক নদীত বনাই থকা খুঁটা এটাৰ একদম ওচৰত আহি গ'লে চাওক ওচৰৰ পৰা চাব লাগিছে কি ডাঙৰ চাওক নাই একদম ইয়াৰ পৰা চাওক তলৰ পৰা ইমান ডাঙৰ আকৌ ওপৰত সেইখিনি ৰদ উলিয়াই থাকিছে তাত বনাবলৈ আছে মানে কি চিষ্টেমত বনাইছে চাওক খুঁটাবোৰ ইমান ডাঙৰ চাওক এই চাওক নদীখন আছে তাৰপৰা এইটো খুঁটাটো বনাই আছে তাৰপৰা সেইপাৰে সৰুবোৰ আপোনালোকক দেখাইছোঁ তাত সেইপাৰে বামত এটা বনাইছে আকৌ ইয়াৰ নিচিনা নদীখনৰ পৰা বনাই দিছে ইয়াত আহিবলৈ পৰাকৈ কনষ্ট্ৰাকশ্যন কৰি থকা মানুহবিলাক আহিবলৈ পৰাকৈ এনেকৈ এইটো নদীলৈকে এইটো এনেকুৱা বনাই লৈছে চাওক আমি সেই তাৰ পৰা নামি আহিলোঁ এতিয়া আহিছিলোঁ আমি নামি এইফালে গৈ আছোঁ উঠি সেইফালে যাওঁ যাম আমি এইফালে আৰু ই মোৰ লগত আহিছে দিয়ক আমাৰ পেহী ল'ৰা আৰু এইটো এটা মেচিন আনি থৈ দিছে ইয়াত এইবিলাক কাম লগাই মেচিন এবাৰ পৰা আপোনালোকক আকৌ জুম কৰি দেখাই দিছোঁ দিয়ক সেইফালে দুটা খুঁটা বনাই দুটা নহয় সেইফালে তিনিটা খুঁটা বনাই থৈ দিছে এটা নদীত দুটা বামত ভালকৈ চাওক আপোনালোকে গম পাই যাব তাত তিনিটা খুঁটা বনাই থৈ দিয়া আছে আৰু গাইজ অহা 6 তাৰিখে জানুৱাৰী 6 তাৰিখে আমাৰ ইয়ালৈ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ মানে দলংখন উদ্বোধন তেওঁ কৰিছিলেতো ভুললৈ মোক ক্ষমা কৰিব যোৱা বছৰ ফেব্ৰুৱাৰীতে আছিলে কিন্তু ফেব্ৰুৱাৰী কেই তাৰিখ মই পাহৰি থাকিলোঁ সঠিককৈ নাজানো কিন্তু মোৰ মতে 21 তাৰিখে হ'ব লাগে কাম লাগি আছেতো কাম কিমান আগবাঢ়িছে তেওঁ চাবলৈ আহিব তাৰপৰা আমাৰ গাঁও চাওঁবিলাক পূৰা চফা কৰি আছে আৰু এইবিলাক জেগা চফা কৰিছে আমাৰ মেৰিবিল পাৰ্কলৈ আহিব তেতিয়া যদি সম্ভৱ হয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আহোঁতে এটা ভিডিঅ' বনাবলৈ মই ট্ৰাই কৰিম আৰু তেওঁৰ লগত যদি সম্ভৱ হয় তেওঁৰ লগত ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম কিয় বনাইছে নাজানো কিন্তু দলংখন য'ত কনষ্ট্ৰাকশ্যন কাম চলি আছে সেইফালে কনষ্ট্ৰাকশ্যন চলি আছেতো কিনাৰতে এইটো বৰ ধুনীয়াকৈ ঘৰ বনাই থৈ দিছে ৰং চং দি কিন্তু এইটো চাংঘৰ টাইপৰ কিয় বনাইছে নাজানো কিন্তু আমাৰ গাঁৱৰে যদি কোনোবাই চাই আছে যদি জানে কওক আপোনালোকে কনষ্ট্ৰাকশ্যন ফিল্ডখনৰ ওপৰৰ পৰা অলপ টপ ভিউ এটা দি দিছোঁ এইটো আৰু ইয়াত দলঙৰ কাম হৈছে কাৰণে মানে আমি মাজে মাজে চাবলৈ আহোঁ মানে চাই ভাল লাগেতো ধৰি লওক আজি এটা খুঁটা কাম বাঢ়িলে সেইটো এসপ্তাহ 2 সপ্তাহমানৰ পিছত আমি আহিয়ে যাওঁ মানে চাবলৈ মাজে মাজে আহি থকা হয় আহি গৈ ভাল লাগে ওচৰতে এখন দলং বনাই আছে আৰু মানে আহোঁ এইটো এটা খুঁটা তাৰপিছত সেইটো এটা খুঁটা তাৰপিছত সেইফালে আছে খুঁটা তাৰপিছত এইখন আমাৰ বুঢ়ীদিহিং নদীখন এইফালে বৈ গৈ আছে চক সেইটো আগতে আমাৰ ঘাটটো আছিলে চক এতিয়া দলং হোৱাৰ পিছত ঘাট যাব আৰু এইটো মাননানে কৰিছে এইডোখৰৰ পৰা ঘাটটো আছিলে সেই তাইলৈকে ইয়াত পূৰা হোল নাইট কাম কৰি থাকে দিয়ক পূৰা লাইট চাইট এইফালে এটা লাইট লগা আছে